হেল্ল' ভিউৱাৰ্ছ, আপোনালোকে অমৃত বৃক্ষ আন্দোলনৰ ফটো আপলোড দিওঁতে পোৱা যিখিনি সমস্যা, এই সমস্যাখিনিৰ সমাধানৰ বাবে আমাৰ মাজত দুটা লিংক আহি পৰিছে আৰু সেই লিংক দুটা আপোনালোকক আমি দিম আৰু এই দুটা লিংকত গৈ আপোনালোকে সমস্যাটো সমাধান কৰিব পাৰিব। তো ইয়াত দুটা লিংক দিয়া আছে, http://103.158.205.163 আৰু এটা আছে 164। এই দুটা লিংক আপোনালোকে গুগল ক্ৰমত আপোনালোকৰ মোবাইলৰ গুগল ক্ৰমটোত এই সম্পূৰ্ণ httpৰ পৰা একদম শেষৰ স্লেছডাললৈকে আপোনালোকে টাইপ কৰিব লাগিব। টাইপ কৰি আপোনালোকে লগইন কৰিব আৰু লগইন কৰি তাতে আপোনালোকে ফটো আপলোড দিব পাৰিব। তো দুইটা লিংক যিকোনো এটা ব্যৱহাৰ কৰিলে হ'ল। আপোনালোকক এই লিংক এটা মই ডেছক্ৰিপশ্যনত আপোনালোকক দি দিম, গতিকে আপোনালোকে একো চিন্তা কৰিব নালাগে। এই লিংকৰ জৰিয়তে গৈ আজিৰ ভিতৰত আপোনালোকে যিমান পাৰে ফটোখিনি আপোনালোকে আপলোড দিব পাৰিব। অন্যহাতে আপোনালোকে প্লে ষ্ট'ৰৰ পৰা আগতে যিটো ডাউনলোড কৰি থৈছিল সেই এপটো আনইনষ্টল বা ডিলিট কৰি ইয়াত দিয়া যিটো লিংক আছে এই লিংকৰ পৰা আপোনালোকে নতুন যিটো অমৃত বৃক্ষ এপ এইটো ইনষ্টল দিব পাৰিব। ইনষ্টল দি আপোনালোকে ফটো আপলোড কৰিব পাৰিব। এই লিংকটো আমি ডেছক্ৰিপশ্যনত দি দিম আৰু ডেছক্ৰিপশ্যনৰ পৰা আপোনালোকে ডাইৰেক্টলি ক্লিক কৰি গুগল ড্ৰাইভৰ পৰা ডাউনলোড কৰি ইনষ্টল দিব পাৰিব। গতিকে আপোনালোকে এই লিংকটো ডেছক্ৰিপশ্যনত গৈ ক্লিক কৰিব আৰু ইয়াৰ পৰা ফটোখিনি আপলোড কৰিব পাৰিব। ধন্যবাদ।